এইখিনি মুচি হ'ল, অলপ আছে আৰু তাকে বোলো আজি ভিডিঅ'টো বনাই চাওঁ। অলপ চেষ্টা কৰিছোঁ বাৰু, মাইকী মানুহৰ নিচিনাটো নোৱাৰোঁ, তথাপিও কথা কিন্তু শতকৰা 90% মাইকী মানুহৰ চকুত মতা মানুহে কৰা কামটো কিন্তু চকুত নালাগে। এই যেনে কাপোৰ ধোৱাই হওক, বাচন ধোৱাই হওক, ঘৰ মোচাই হওক, বিচনা পৰাই হওক, এনেধৰণৰ কিছু কাম মানে মাইকী মানুহৰ মতা মানুহে কৰা কাম চকুত নালাগে। এইবিলাক সত্য কথা। এইটো চকুত নালাগিল বুলি কয়, চকুত লগা নাই, তথাপিও কৰিবই লাগিব। মতা মানুহবিলাকে কিছুমান কাম কৰিব বেয়া পায়, কৰাৰ পিছত ক'ব এইটো কাম কৰিলে, এইটো এনেকৈয়ে থাকিলে, এইখিনিতে কৰিলে। মতা মানুহ কিছুমান নাচলাওঁ, মতা মানুহৰ কাম কৰিলে খুচি চাই থাকিলে কি নহয়। বহি আহি আছে চব মিলাই দিছোঁ, সূত্ৰ নলা, ফেনাইল, নিমখ, চব মিলাই দিছোঁ। পৰুৱা নহওক খালি চেষ্টা একো নাই, মাটি নাথাকিব, চেষ্টা কৰি আছোঁ। ঈশ্বৰে সকলো দিছে, হাত ধৰি এটা সুস্থ মগজু দিছে, সুস্থ জ্ঞান দিছে, তেনে হাৰ মাৰা নাই। এটা কথা আজি কৰিব পৰা নাই, ঠিক আছে, সদায় যে নহয় সেইটো মোৰ মনেও নকয় আৰু শৰীৰেও নকয়। যিকোনো কাম যে আজি কৰিব নোৱাৰিলোঁ কেতিয়াও কৰিব নাথাকিম, চেষ্টা অব্যাহত ৰাখোঁ। কেতিয়াবা এই দিনটো আহিব নিশ্চয়, ঘৰ পুখুৰী টকাকে বনাই খাদ্য চেষ্টাই কৰিলে হাৰ মানিব নালাগে বুলি ক'লে সেইটো দমছে দুনিয়া। হাৰ কোনেও মানিব নালাগে, যিকোনো কাম নহয় কিয় হাৰ মানিব নালাগে। দেখোঁ এই ভিডিঅ'টো চাই আকৌ কিছুমান মাইকী মানুহে মতা মানুহজনৰ লগত কাজিয়া নকৰিব যে ভিডিঅ'ত দেখা পাইছোঁ এটা মতা মানুহে ঘৰ মুচিছে, তুমি কিয় নোৱাৰা, সেইটো লৈ কোনো কাজিয়া নকৰিব। এক প্ৰকাৰ মই ক'বলৈ মানে গৃহকন্দল লগোৱা কাম এটাহে কৰি পেলাই ভিডিঅ' আপলোড দিব পাইছোঁ। প্ৰায় সংখ্যক মাইকী মানুহে যদি এই ভিডিঅ'টো চাই গিৰিয়েকক নিশ্চয় কৰোঁ, বেলেগে পাৰে ঘৰ মোচা কাম তুমি নোৱাৰা, এনেই ঘূৰি থাকা বাইকখন লৈ বা চাইকেলখন লৈ, ক'ত যাবা মোক কেতিয়াও অকণ সহায় কৰিব বা বাচন বৰ্তন ধুই ঘৰটো মুচি সেইটো দৃষ্টি কিন্তু তলত গৃহকন্দল লগোৱা নিচিনা কাৰ্যত মই দেখি আছোঁ, সেইটো উপায় নাই। অৱশ্যে গৃহিণী থাকিলেও মই কৰোঁ, গৃহিণী নাই বুলি নহয়, গৃহিণী থাকিলেও মই কৰোঁ। বাচন ধোৱা এটা কথা, সেইবিলাকৰ মাইকী মানুহৰ মেখেলাখন নুধোঁ দেই, সেইটো আকৌ নাভাবিব কোনোবা মানুহে এই গণিকৰ মেখেলা পৰ্যন্ত ধোঁ, সেইটো মেখেলাখন নুধোঁ। মেখেলাখন ধোৱা দিন আহিব যেতিয়া পত্নী অসুস্থ হ'ব, নৰিয়াত পৰি থাকিব, তেতিয়া মই পুৰুষ বুলি মেখেলা নুধোঁ বুলি নহ'ব।
ক'বই লাগিব সেইটো মাইকী মানুহ গা ধুই গ'ল মেখেলাখন থৈ গ'ল দে মই ধুই দিম সেইটোকে অকণমান বাকী চব কৰি দিম ভাত বনাব লাগে বাচন ধুব লাগে চব কৰি দিম বোলে মাইকী মানুহ নয়াত পৰিছে উঠিব নোৱাৰে তেতিয়াহ'লে আছোঁ সেইখিনি কৰি দিম যদি এনে মাইকী মানুহে ভাবি থাকে নিজে তেনেকুৱা নহ'ব মেখেলা থৈ নাযায় কোনোদিন গা ধুই ল'লে সেই কাপোৰ কেতিয়াবা মই ভিৰ বেছি হ'লেহে বা মই ক'ৰবাত যাবলগীয়া হ'লেহে তেতিয়া গা ধোৱা কাপোৰ থৈ পেলাই কাপোৰত অলপ খোৱা বোৱা কি আছে বনাই কৰি মোক দি তাৰপিছতে এইবিলাক কামত লাগে প্ৰায় মানে গা ভাল লাগে পানী ধুই আছোঁ মুচি হ'লে তাৰমানে পকী ঘৰটো মুচিব লাগিব তাত অলপ চিকনত দি পেলাই মুচিম আৰু বিহু বতৰ বিহু মিলি জানা এটা কথা যুগ্ম জীৱনত এটা কথা কিন্তু বেচলাৰ জীৱনটো যুগ্ম জীৱনত এতিয়া গৃহিণী বা মানুহজন ঘৰ নাথাকে ঘৰখন ভাল নালাগে কোনো গৃহিণী নাই ভাল নালাগে ক'ৰবাৰ পৰা আহি পেলাই মাথা দি পেলাই চাহ একাপকে দিলে পানী গিলাচকে দিলে কিন্তু সেইটো এতিয়া নিজে কৰিব লাগিব সেইকাৰণে মন গ'লে খাওঁ মন নগ'লে নাখাওঁ তেনেকুৱা উপায় নাই কৰিবই লাগিব এইফালে ঘৰটো নমোচোঁ সেইটো পৰা যিহেতু যাতায়াত নাই যাতায়াত নাই মানে তাৰপিছত মিছাটো নকৰোঁ যিহেতু বেলেগ কাম আছে এইখিনি পৰাই ইণ্টাৰেষ্টিং কথা হৈছে এইটো মই বনাব মন গ'ল এইকাৰণে কিছুমান মানে মানুহক দেখোঁ এণ্ড্ৰইড মোবাইলটো লৈ হকে নহকে কাৰোবাৰ কথা ক'ৰবাত আলোচনা কৰি পিনি ভিডিঅ' চিডিঅ' বনাই থৈ দিয়ে আৰু আমিবিলাকে কি কৰোঁ ফ্ৰী টাইমত বহি ওলাওঁতে শুনি থাকোঁ চাই থাকোঁ যাৰ পৰা আমি না জ্ঞান পাওঁ না কিবা বুজিব পাৰোঁ এনেই অযথা কথা সেই ব্যক্তিসকলে যিটো কাম জানে তাৰ ওপৰত এটা ভিডিঅ' বনাওক কোনোবা নাজানিব থাকিব পাৰে বা কোনোবা জানে কিন্তু কামটো নকৰে সেইখিনি আপোনাৰ ভিডিঅ'টো চাই এটা নিজকে প্ৰেৰণা পাব পাৰে যে আমুকে ভিডিঅ' বনাইছে মোৰ তেখেতে ভিডিঅ'টো বনালে লগতে কামটো কৰা কামটোও হ'ল মানে অনৰ্থক কিছুমান বিষয় লৈ ভিত্তিহীন কিছুমান বিষয় লৈ পেলাই ভিডিঅ' বনোৱাটো বাদ দি পেলাই তেওঁ কামৰ ভিডিঅ' বনাব আৰু কামটোও হ'ব আৰু তেওঁ ভিত্তিহীন কথাবিলাকৰ পৰা বিৰত থাকিব মই সকলোকে অনুৰোধ বনাইছোঁ তাৰপিছতে নাই ছোৱালী মানুহ তেওঁ ঘৰৰ কামখিনি কৰাকৈ ভিডিঅ' এটা বনাওক সেইটোকে চাব তাই ঘৰৰ কাম কিমান পৰিপাটিকৈ কৰে ভালকৈ কৰে ক'ৰবাত কিবা এটা বনাই ল'ৰাসকলে ক'ৰবাত ভিডিঅ' আনি ক'ৰবাত কোনে কি কৰিলে কিছুমান এই কমেণ্টতে কওঁ ক'বলৈ বাধ্য হৈছে ভিডিঅ' এটা চাইছোঁ পাহাৰ ডাঙৰ পৰ্বত ডাঙৰ কেইজনীমান ছোৱালীয়ে এটা ভিডিঅ' আহিছিলে শইকীয়ানী বৰানী পাহাৰ ডাঙৰ এইবিলাক অসমীয়া সমাজৰ সংস্কৃতি নহয় এইবিলাক আমাৰ পৰম্পৰা এইবিলাক আমাৰ সভ্য সমাজৰ নীতি নহয় এনেকুৱা আমি আধুনিক হ'লোঁ বুলি আনটো হাতত এণ্ড্ৰইড মোবাইল হ'ল বুলি আমি শিক্ষিত হ'লোঁ বুলি
কিছুমান অযথা ভিডিঅ' বনাই দিওঁ, নিজৰ মোবাইল নিজৰ কেমেৰা পইচা দিব নালাগে, সেইটো যদি আমি অযথা ভিডিঅ' বনাই দিম সেইটো কিন্তু একচুৱেলি নহয়। শিক্ষিত সমাজ, আধুনিক সমাজ এখনৰ এইবিলাক নিয়ম নহয়। সেইকাৰণে মই সেইসকলহে অনুৰোধ জনাওঁ, তেখেতে যিটো কাম জানে বা পঢ়াৰ ক্ষেত্ৰতে কিতাপখন লৈ পঢ়ি আছে, ভিডিঅ'টো বনাই থাকক। কিন্তু আপোনাক শুনা, আপোনাৰ ফ'ল' কৰা মানুহ দুটা কথা শিকিব বা আপুনি কেনেকৈ পঢ়িছে, আপোনাৰ পঢ়াৰ ষ্টাইলটো কেনেকুৱা তাক অকণমান অনুসৰণ কৰিব, সেইখিনি দুটা কথা শিকে। কিন্তু অজুহাত নি ফটো কিছুমান ভিডিঅ' বনাই কিবা কৰি সময় নষ্ট, বেলেগৰো অশান্তি কৰিব নালাগে। বাহিৰ উলিয়াব থাকিব মানে খোৱা বোৱা উঠি গৰু চাফ কৰি গৰু গোহালি গোবৰ পেলাই চাহো আজি মই নিজে বনাই খোৱা নাই। চাহ কাপো মই মোৰ দোকানী এজনৰ তাতে কৈ খাই আহিলোঁ, চাহ একাপ দে বোলো, ধেৰ চাহকাপ খোৱা, চাহকাপ খাই আহি কথা সেইটোৱে। এইখিনি মুচিব আছে, বাহিৰত অলপ মুচিব আছে, সেইখিনি মোচা হৈ গ'ল, সেইখিনি মুচিলোঁ। বেগকেইখন বাৰু নুমুচোঁ, পিছত মুচিম। কথা সেইটোৱে, অযথা ভিডিঅ' বনাই অযথা কিছুমান বিষয় যুক্তিহীন ভিত্তিহীন ভিডিঅ' বনাব নালাগে কোনো। যিটো জানে কিতাপে পঢ়ক বা ঘৰৰ কামেই কৰক বা খৰিকে ফলা হওক, চাইকেলিং হওক, সেইবিলাক বিষয়ত ভিডিঅ' বনাওক। এই পাহাৰ ডাঙৰ কিবা কাৰোবাৰ বিষয়ে কোনোবাই এনেকৈ ভিডিঅ' বনায় ভিত্তিহীন, নিজৰো সময় নষ্ট, আনৰ সময় নষ্ট হয়। ভিডিঅ' ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছ বাঢ়িলে পইচা পাব, কিন্তু তাৰপৰা জ্ঞান আপুনি সমাজক কি দিছে? ভিডিঅ' বনোৱাসকলে তেনেধৰণৰ ভিডিঅ' বনায়, সেইটো প্ৰথমে অনুসৰণ। পইচা কামতো পইচা ইনকাম কৰাটো ডাঙৰ কথা নহয়, কিন্তু আপুনি ভিডিঅ'টো বনাই কি বাৰ্তা আপুনি প্ৰেৰণ কৰিছে সমাজখনলৈ, আপোনাৰ নিজৰ বংশ পৰিয়ালৰ, সেইটোৰ ওপৰতহে গুৰুত্ব দিব। আজিলৈ বাই বাই, ধন্যবাদ। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, নতুনকৈ আপলোড কৰিছোঁ ভিডিঅ'টো। আৰু সেইখিনি যিটো কাম জানে সেইটোৰ ওপৰতে ভিডিঅ' বনাওক। পাহাৰ ডাঙৰ কিবা এই আৰু সৰু পোৱালি এজনী দেখি থাকোঁ হোৱা নোহোৱা কিছুমান কি ফুটবল টিম বনোৱা, তুমি মোক আই লাভ ইউ কোৱা, ফুটবল টিম বনোৱা, এইবিলাক এনেধৰণৰ কথা শোভা নাপায়। মইতো এইবিলাক নাচাওঁ, কিন্তু মোৰ লগৰবিলাকে কেতিয়াবা জবৰদস্তি আমি আড্ডাত বহিলে কেতিয়াবা কয় আৰু দেখুৱায়। সেইটো কাৰণে এইবিলাক বেয়া কথা, এইবিলাক ক'ব নালাগে। কামৰ বিষয়ে জানক, যিটো কামে আপোনাৰ পৰা হয়তো কোনোবা এজনে হয়তো প্ৰেৰণা পাব পাৰে, আমুকে ভিডিঅ' বনাই আছে, এইটো কাম কৰা, মই এইটো কাম জানো, এইটো মই ভিডিঅ' বনাওঁ, শিকোঁ। সেইটো কাৰণে ধন্যবাদ। আজি কাতি বিহুৰ সকলোকে হিয়া ভৰা শুভেচ্ছা আৰু ওলগ জনালোঁ। আশা কৰোঁ কাতি বিহু ভালে কুশলে পাৰ হওক। দুৰ্গা পূজাও বৰ্তমান বতৰ, পূজাটো সকলো যাতে সুকলমে যায়, সকলোৰে পূজাত যাতে কোনো ধৰণৰ কাৰো বাধা বিঘিনি নহয়, সেই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আপোনাক বিদায় মাগিলোঁ। ধন্যবাদ।